আজি আপোনালোকৰ কাৰণে বিচাৰি আহিছো কলকাতা বিৰিয়ানী। কলকাতাত নহয়, যোৰহাটত। এড্ৰেছটো কৈ আছো আপোনাক। বাহ, দেখিছেনে বাৰু ৰাইজ, মোৰ লগত থাকি থাকি একেবাৰে মোৰ ষ্টাইলে লৈছে। গাইজ ৰ'ব মই আপোনালোকৰ এটা নতুন চিৰিজ লৈ আহিছো। সেইটো হৈছে বিৰিয়ানী চিৰিজ। ঠিকেই শুনিছে, মই আপোনালোকৰ কাৰণে যোৰহাটত বিচাৰি আহিছো বিৰিয়ানী। বিৰিয়ানী মানে আকৌ আগতে বনাই থোৱা মাংসৰ লগত টাৱাৰ ওপৰত ভাত কেইটামান মিক্স কৰি দিয়া বিৰিয়ানীটো নহয় দেই। য'ত মাংসৰ ফ্লেভাৰত চাউল সিজিব, মই সেইটোকে প্ৰপাৰ বিৰিয়ানী বুলি ধৰিম। গতিকে আজি আপোনালোকলৈ লৈ আহিছো বিৰিয়ানী জগতৰ এটা ফেমাছ বিৰিয়ানী, কলকাতা বিৰিয়ানী। মোৰ নিচিনাকৈ যোৰহাটত পিটপিটা ফুৰা কেইটাই এই ঠাইকন দেখি অলৰেডি চিনি পালেই। যিসকলে চিনি পোৱা নাই, ভিডিঅ'টো শেষলৈকে চাই থাকক। তেতিয়ালৈকে মই এই বিৰিয়ানীৰ গুণ গৰিমা অলপকে বখানি লওঁ। এইটো হৈছে কলকাতা বিৰিয়ানীৰ মেইন বস্তু। সেইটো হৈছে আলু। কলকাতা বিৰিয়ানীৰ এইটোৱে চিন, মাংসৰ জোলত সিজা টেষ্টি আলু টুকুৰাটো। গতিকে এতিয়া আপোনালোকে কলকাতা বিৰিয়ানীৰ সোৱাদ লবলৈ কলকাতালৈ যোৱাৰ কোনো প্ৰয়োজন নাই। আমাৰ ফুকনালী তিনিআলিৰ গাতে লাগি থকা কলকাতা বিৰিয়ানী নামৰ দোকানখনত সোমাই দিলেই হ'ব। আজিলৈ আহিছো দেই। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ফ'ল' কৰি দিবলৈ নাপাহৰিব। অন্য এটা ভিডিঅ'ত লগ পাম এটা নতুন বিৰিয়ানীৰ সৈতে। টিল দেন বাই বাই।